Hello guys and welcome back to my YouTube channel. So guys, আজি মোৰ লগত আছে বিশেষ অতিথি পাৰ্টি মেডি নিজে কৰিছে আৰু যেতিয়াৰ পৰা মই ইউটিউবটো ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা মানে ব্লগ বিলাকে দি আছোঁ কম বেছি পৰিমাণে তো আজি অকণ বেলেগ টাইপৰ ভিডিঅ' লৈ আহিছোঁ আজি ভিডিঅ'টো হৈছে গেছ দ্য মুভি চেলেঞ্জ বাই ইটছ ইম'জি তো গাইজ আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে গেছ কৰিব আপোনালোকে প্ৰথমে গেছ কৰিব পাৰে আমি গেছ কৰিব পাৰোঁ কমেণ্ট কৰি জনাব বলিউড অকল বলিউড বাইট ইম'জি 20 সেকেন্ড দিব আপোনালোকে প্ৰথমে গেছ কৰিব পাৰে আমি গেছ মই বাৰু ৰখাম নোৱাৰিলে আমি ৰখাম মাজে আপোনালোকে প্ৰথমে কমেণ্ট কৰিব ফাৰ্ষ্ট বুক সুইমিং অলিম্পিক হেৰি ৱৰ্ল্ড কাপ এইটো এই ৱৰ্ল্ড কাপ এইটো প্ৰাইজ আমি ৱৰ্ল্ড কাপ এটাল বুক সুইমিং কিতাপ মানে এইটো এনেকুৱা নহয় যে গোটেইখিনি মিলাই হৈ যাব মানে এইটো এইটো ৰিলেটেড কিবা ৰিলেটেড হেৰি ষ্টুডেণ্ট অফ দি ইয়াৰ নেকি হ'ব পাৰে মই নাজানো মই নাজানো ষ্টুডেণ্ট অফ দি ব্ৰ আপোনালোকে ভিডিঅ' দিছে আৰে সুইমিং আছিলে ন সুইমিং আছিলে তাত চুমি আছিলে আছিলে মই চোৱা গীটাৰ গানা বিয়াৰ তাৰ সং আৰু বিয়েৰ চিক্ৰেট ছুপাৰষ্টাৰ চিক্ৰেট ছুপাৰ তাৰ মত কিয় খাব মদ নহয় এই হেৰিয়ে গীটাৰ এইটো যেন শ্ৰদ্ধা কাপুৰ যে আছিলে যে এখন ফিল্মখন শ্ৰদ্ধা কাপুৰ যে আছিলে এই আশিকি হ'ব পাৰে এই ৰক ষ্টাৰ এইটো মত খাই নাজানো মই এইবিলাক নাজানো দেই মই বহুত বেয়া মই ইংলিছ চাওঁ গীটাৰ ট্ৰেইন দৌৰা হেৰি ভাগ মিল্খা সিং বুলি হেৰি নহয় কিবা এটা আছিলে এনেকে ছোৱালী এজনী ভাগে এটা পাৰিলে এটা মই থাকো এইটো পাৰে মই বেলেগৰ ভিডিঅ' নোৱাৰোঁ ইয়াৰ বাহিৰে ইয়াৰ চেনেল এটা আছে ভাগ সিং अरे बहुत कैसा डोंट डू और खाना गलत कैसे एक हो सकता है भाई एक যোনে নোৱাৰে যোনে লাষ্টত একো হেতু নাই ন যোনে লাষ্টলৈকে গোটেই পানী খাব লাগিব বহুত বেয়া পানী নাই অথনিৰ পৰা পানী খাই পেট ফুল এইটো জানো ধুমটো ভাল মই পাইছোঁ এই মই কোৱা নাছিলো দম ধুম একেই আৰু পাঁচ নম্বৰ এতিয়ালৈকে আপোনালোকে কেইটা গেছ কৰিব পাৰিলে এজনী কি দিলে ছোৱালী দিলে নে বুঢ়ী দিলে নে হাম সাথ সাথ নহয় ট্ৰেইন আছে চশমা আছে হেৰি এইটো কাবি কম কোপা হ'ব এইটো একো এটা নোৱাৰো দেখোন এজনী কিন্তু মোৰ বেলেগ এজনী जब we meet ছোৱালীজনী ল'ৰাটো আৰু লগ হয় ট্ৰেইনত হয় দে ট্ৰেইনত লগ মোক ফিল্মে চোৱা নাই এইখন ভাল লাগে মজা লাগিছে দেখি কুত্তে কি মত মেৰিকা যাদু গেছ দা মুভি মানে প্ৰথমতে এলিয়েন থাকে তাৰপিছত থাকে পিছত কনভাৰ্ট হৈ মানে বল এইটো এইটো মই এইটো চবে জানে তইতো কৈছ যাদু মই যাদুটো কৈছো যাদুৱে সেইটো যাদুটো মেইন ৰোল হয় নে তই যাদু একো মেইন ৰোল নহয় যাদু মেইন ৰোল যাদুটো তই মিলি এৰাইছ মই কৈছো 2 পইণ্ট 1 পইণ্ট কি গেলা ভিডিঅ'ত মাতিছ মোৰ অলপ পইণ্ট বেছি দিব লাগিব What? হাইৱে 2 আছে নাচ 3 হেৰি এই কিবা এটা 3 আছিলে এইটো ABCD খনৰ আছিলে এইটো কি 3 আছিলে
কি ঠিক আছিল ABCD খন Sentence are ঠিক মই কৈছেতো কোনে কৈছেতো মই মই সব হিন্দী দিও নিদিবি নিদিবি হ্যাঁ মই তিনি একো এতিয়াও চান্স আছে তো তাত এতিয়াও আধাতকে বেছি আছে নাই নাই এটো গাইজ নাই মই এটো ইনজাস্টিস হৈছে এটো ড্ৰপ এটো একো নাই এটো কি হেৰি লণ্ডন ব্যাড বল এটো ইটো যে আছিল যে কাচৰা আছিল যে এটো গোটি लगान মই সব কভাৰিও ই পাই যায় মই মানে মুভিৰ নাম বিলাক মই মনতে নাৰাখো 4 পইণ্ট মোৰ গাইস মানে চাওয়ে আপোনালোকে মোক হেৰিয়ক সাপোৰ্ট কৰক এৰিছিল লাগান এটা মই পাৰো কিন্তু মানে হেৰি নহয় এটা বহুত আনিছিল লাগিছে আমি এই ৰাতি 12টা বজাত শুট কৰিছো মানে বহুত আহিব ভাই গেছ দাম হবে স্ট্ৰং What? এইটো মই গেছ কৰিব পৰা নাই এইটো হেৰি হ'ব দেই এইটো মই পাৰা মই কলেহে পাৰিবা তুমি গোটেইটা মই কৈছো হৈছে মই চাৰিবাৰ গলো 4-1 মোৰ ওচৰতে মই নাই নাই মই এইটো নাচো আৰ বডিগাৰ্ড হ'ব একো নাই এইটো হেৰি এইটো আপোনালোকে পাইছে যদি কমে পাইছে যদি পাইছে তাৰিখ গলি কেলেণ্ডাৰ কোনখন মুভি আছে এয়া পুৰণা মুভি মই নাজানো দেই দমাদম মস্ত কেলেণ্ডাৰ এইবিলাক পুৰণা মুভি মই চিনি নাপাওঁ গলি কেলেণ্ডাৰ আই এম জেন বন্ধু কেলেণ্ডাৰ এইটো মানে চলে তাৰিখ পে তাৰিখ চলে মোদে গুন্ডে মনে কান্দে উঠে What? গানে টাইগাৰ কিং টাইগাৰ পুলিচ মই জানো ক এইটো কোন আছে কোনে ৰণবীৰ সিং আছে আমাৰ সিংহাম হে সিংহাম টাইগাৰ কিং টাইগাৰ কিং পুলিচ হয় পুলিচ তিনি মূল সিংহাম সেকেন্ড ওলাই আছে না সে ৰণবীৰ সিং আছে এই ওলোৱা নাই মানে ওলাব নিউজপেপাৰ গুড নিউজপেপাৰ গুড নিউজ এই তুমি মোক কবে দিলা পাৰা এগো বানা এটো কি মানে গুড নিউজ মই কৈছো সেইটো গুড আৰু নিউজপেপাৰ নিউজ মই মানে ফিল্মবিলাক চাওঁ মই চব আই এম দা অনলি ওয়ান যোন জিকে ই একলে আছে মই পাস কেনেকে 2 পাস হ'ব আহিব এখন ফিল্মখন কাপালে চাব লাগে মই চাইছো কিসমামে ক্ৰেশ হেৰি মানে কি হয় ব্যাড বল আৰু কাৰ ক্ৰেশ হৈ যায় মই ফুল মই পাব লাগে আচলতে MS ধোনি বুলি ক'লে কোনেও নাপায় আনসল ক'ব MS ধোনিয়ে লিখা আছে হলো আনসল ষ্টৰি আছে গাইস মই পাইছো এইটো 3 আৰু 5 আৰু 2 হ'ব বদলা লেগা কুইন আছে কুইন হ'ব কি হ'ব আৰু গাইস এটো গেন্দাতকে গেন্দা পোৱালেও পাৰিব যি হলে মই পাইছো তুমি এলো হয় ৰান কি কয় দিলে মই সহজা ল'ব মই শিকাই দিম তেতিয়া কওঁ মই সহজা ল'ব মই শিকাই দিয়া ইয়াত 3টামান মই শিকাই দিছো 3টা পইণ্ট মই পোৱা হয় বহুত হ'ল এই 3-5 দে এতিয়াও বহুত পিছত দঙ্গল এইটো ড্ৰপ দুইটাই গৈছো গানে একেলগে ড্ৰপ মই চাই মই দেখি গাইস এডিটিং মই কৰিম মুখত মই চাই লগাই দিম হয় এইটো চবে জানে দঙ্গল ভিডিঅ'টো যদি চাই ভাল পাই আছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু বেছিকৈ বেছি শ্বেয়াৰ কৰিব এইটো কাৰণ এনেকুৱা ভিডিঅ' কোনেও বনোৱা নাই আজিলৈকে আমি আছামিছত আমি বনাইছো বেলেগে বনাইছো যদি নাজানো মই থেংক ইউ তো গাইস ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আমাৰ স্কোৰ কেইটা হৈছে ইয়াক মই 3টা গেছ কৰি দিছো সেই 3টা লৈ মই 2 আৰু 3টা 6টা 4টা খাতে
সাতটা মোৰ ইয়াৰ আছে তিনটা হয় মোৰ পাঁচটা গেছ কৰি দিয়া কিটা বাৰু এইটো কেনসেল যেনিবা কিয় কেনসেল এই গাল নাই তুমি গেছ কৰা তুমি গেছও পাইছা কেনেকৈ লাগে এনেকুৱা এটা আছিল এনেকুৱা মই কৈছো কোৱা নাই মই তথাপি ধুনীয়াকে মই তোমাক এক্সপ্লেইন কৰি দিছো পাঁচ তো গাইস কোন জিকিলে হেতু কব মই পাঁচ মোক কব তো গাইস ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পালে লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব কৰি কৰে সাবস্ক্ৰাইব তো ভালকে ক সাবস্ক্ৰাইব এই ভালকে ক কি ভালকে কম কেলা ভিডিওটো চাই যদি ভাল পালে তই গলিয়ে সাবস্ক্ৰাইব বাই গাইস বাই গুড নাইট খবৰ ৰাখি